ইতিহাস সম্পর্কে দেখিছে হয় নে নহয়? ঠিক আছে, মই খুব চমুকে কওঁ, কিন্তু মই আশা কৰিম যে আপোনালোকে সকলোৱে মনে মনে ধৈৰ্যৰে কথাকেইটা শুনিব। একদম কমকে কম, কিন্তু ধৈৰ্যৰে শুনিব। মই সুধিব খুজিছো আপোনালোকক, 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগতে এটা গেছ চিলিণ্ডাৰৰ দাম আপোনালোকে কিমান দামত কিনিছিলে? কিমান দাম আছিলে? 414 টকা আছিলে। নৰেন্দ্ৰ মোদী যিদিনা শাসনলৈ আহিছিলে সেইদিনা এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা। আজিৰ দিনটোত এটা গেছ চিলিণ্ডাৰৰ দাম কিমান? কিমান? 1100 কেইটকা নহয় জানো? ঘৰত পঢ়ালৈকে 1200 হৈ যায় নহয় জানো? 1200 হৈ যায়। এতিয়া মোক কওক যে 414 টকাৰ পৰা যদি 1100তকৈ বেছি হৈ যায়, এটা গেছ চিলিণ্ডাৰৰ দাম কিমান বাঢ়িলে? 700 টকা হয় নে নহয়? 700 টকা অকল মুছলমানৰ কাৰণে বাঢ়িলে নেকি? কাৰ কাৰণে বাঢ়িলে? চবৰ কাৰণে বাঢ়িলে? বাঢ়িলে নে নাই? গতিকে এইবিলাক হিন্দু মুছলমান এইবিলাক কথা কৈ থাকি লাভ নাই। নৰেন্দ্ৰ মোদীৰ প্ৰথম আৰু প্ৰধান কামটো হ'ল যে নৰেন্দ্ৰ মোদীয়ে বেপাৰীৰ কাৰণে কাম কৰে, নৰেন্দ্ৰ মোদীয়ে কোম্পানীৰ কাৰণে কাম কৰে, নৰেন্দ্ৰ মোদীয়ে পুঁজিপতিৰ কাৰণে কাম কৰে, নৰেন্দ্ৰ মোদীয়ে কৰ্পৰেটৰ কাৰণে কাম কৰে, আৰু নৰেন্দ্ৰ মোদী ধনী মানুহৰ দালাল। হয়নে? হয় নহয়? হাতীৰ দুটা দাঁত থাকে, এটা আগফালে ওলাই থাকে। আমি চবেই কওঁ যে হাতীৰ দাঁতটো বৰ ডাঙৰ দেই, কিন্তু সেই দাঁতটোৱে কিবা কৰে নেকি? একোৱে নকৰে, বাহিৰতে দেখি থাকে। হাতীয়ে যেতিয়া খায় সেই দাঁতকেইটাতো আমি নেদেখোৱে, হয় নে নহয়? নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ কাৰবাৰটো সেইটো। বাহিৰত হিন্দু মুছলমান কৈ থাকে। কি বুলি কয়? পুৰা মুছলমানে দেশখন খাই পেলাব। হয়নে? হয়নে নকয়? কয় বোলে মোগলে অসম আক্ৰমণ কৰিবলৈ আহিছে, কয় বোলে মিয়াই এতিয়া গোটেই অসমখন খাই পেলালে, এনেকে কয় নে নকয়? কয়। এইবিলাক কৈ কি কৰে? কৈ হিন্দু মানুহবিলাকৰ পৰা। কেলে হিন্দু মানুহ? কাৰণ সংখ্যাত তেওঁলোকৰ সংখ্যা বেছি। বেছি মানুহবিলাকৰ পৰা ভোট আদায় কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰে। বুজিছেনে? গতিকে হিন্দু আৰু মুছলমান কোৱা কথাটো হাতীৰ বাহিৰৰ দাঁতটো, ভিতৰৰ দাঁতটো হ'ল আমাৰ দেশৰ গোটেই বজাৰখন, আমাৰ দেশৰ গোটেই সম্পদখিনি এই আটাইবিলাক ধনী কোম্পানীবিলাকৰ হাতত দি আমাৰ গোটেই দুখীয়া মানুহ মানে কি? হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, যিমান জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহ আছে। আনকি বহুতে কয় যে বিজেপিয়ে ব্ৰাহ্মণ মানুহবিলাকক খুব ভাল পায়, কিন্তু আচল কথাটো হ'ল যে বিজেপিয়ে ব্ৰাহ্মণ মানুহকো সমানে লুটি আছে নে নাই বাৰু? হয়নে? একদম আচল কথাটো হ'ল যে বিজেপি এটা শাসক দল যি পুঁজিপতিৰ পক্ষত থাকে। বিজেপি এটা শাসক দল যি কৰ্পৰেট পৃথিৱীৰ আটাইতকৈ ধনী মানুহবিলাকৰ পক্ষত থাকে। নৰেন্দ্ৰ মোদী এটাই লক্ষ্য লৈ আগবাঢ়ি গৈ আছে। কি লক্ষ্য লৈ গৈ আছে? তেওঁ যে কয় যে আমি ভাৰতবৰ্ষক পৃথিৱীৰ 5খন দেশৰ ভিতৰত এখন কৰিম। তাৰ মানে কি বুলি কয়? তেওঁ বেলেগ একো নকয়। তেওঁ কয় যে পৃথিৱীৰ যিমান ধনী মানুহ আছে